নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অনলাইন আসাম চেনেলটিৰ আজিৰ অন্য এক ভিডিঅ'লৈ। নতুনকৈ চাকৰিৰ বাবে ওলাই আহিছে এখন জাননী। এই চাকৰি হৈছে ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ তৰফৰ পৰা। এই জাননীৰ সম্পূৰ্ণ তথ্য চাওঁ আহক। ইয়াতে দেখিবলৈ পাইছে অৰ্গেনাইজেশ্যন ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি আসাম তৰফৰ পোষ্ট নেম হৈছে চেয়াৰপাৰ্চন মেম্বাৰ এণ্ড ছ'চিয়েল ৱৰ্কাৰ। টোটেল ভেকেঞ্চি ইয়াতে 88টা পোষ্ট আছে। এপ্লিকেশ্যন মোড অফলাইন হ'ব। ইয়াতে অনলাইনৰ কোনো প্ৰক্ৰিয়া নাই, অফলাইনতে কৰিব লাগিব আপোনালোকে আবেদন। আৰু ইয়াৰ লাষ্ট ডেট হৈছে 10 জুলাই। দেখিবলৈ পাইছে বেছিকেইদিন নাই বাৰু, 10 জুলাই লাষ্ট ডেট। জব লোকেশ্যন আসামতে হ'ব। পোষ্ট নেম চেয়াৰপাৰ্চন 13টা পোষ্ট আছে চেয়াৰপাৰ্চনৰ। মেম্বাৰ 52টা, টোটেল পোষ্ট 65টা। জুভেনাইল জাষ্টিচ বৰ্ড ইয়াতে আছে পোষ্ট। ছ'চিয়েল ৱৰ্কাৰৰ কাৰণে 23টা, ৰিজাৰ্ভ ফৰ ফিমেলৰ কাৰণে 10টা পোষ্ট ৰিজাৰ্ভ আছে। টোটেল পোষ্ট হৈছে 23টা। ইয়াতে গ্ৰেণ্ড টোটেল ভেকেঞ্চি দেখিবলৈ পাইছে CWC চেয়াৰপাৰ্চন 13টা পোষ্ট, CWC মেম্বাৰ পোষ্ট 52টা আৰু ইয়াতে JJB ছ'চিয়েল ৱৰ্কাৰ 23টা। টোটেল পোষ্ট হৈছে 88টা। আৰু ইয়াত তললৈ দেখিবলৈ পাইছে আপোনালোকে কোন কোন ডিষ্ট্ৰিক্টত কিমান পোষ্ট খালী আছে। বাক্সা ডিষ্ট্ৰিক্টত এটা চেয়াৰপাৰ্চনৰ পোষ্ট আছে, মেম্বাৰ 4টা আৰু ৰিজাৰ্ভ আছে ফিমেলৰ কাৰণে এটা। বৰপেটাত আছে চেয়াৰপাৰ্চন এটা, মেম্বাৰ নাই কোনো আৰু ৰিজাৰ্ভেশ্যন নাই বাৰু ফিমেলৰ বাবে। বিশ্বনাথত আছে এটা চেয়াৰপাৰ্চন আৰু মেম্বাৰ এটা। বঙাইগাঁও কোনো চেয়াৰপাৰ্চন পোষ্ট নাই, মেম্বাৰ পোষ্ট আছে 2টা। ইয়াতে চৰাইদেউত দেখিবলৈ পাইছে চৰাইদেউত এটা আছে চেয়াৰপাৰ্চনৰ আৰু 4টা আছে মেম্বাৰৰ আৰু এটা ফিমেলৰ বাবে ৰিজাৰ্ভ আছে। চিৰাঙত আছে এটা চেয়াৰপাৰ্চনৰ পোষ্ট আৰু কোনো তাত মেম্বাৰ পোষ্ট নাই। ধুবুৰীত এটা পোষ্ট আছে চেয়াৰপাৰ্চনৰ, 2টা আছে মেম্বাৰ। ডিমা হাছাওত এটা চেয়াৰপাৰ্চন আৰু 3টা মেম্বাৰ পোষ্ট। গোৱালপাৰাত এটা আছে চেয়াৰপাৰ্চনৰ, 3টা মেম্বাৰৰ। হোজাইত আছে এটা চেয়াৰপাৰ্চন, 2টা মেম্বাৰ পোষ্ট। যোৰহাটত কোনো ধৰণৰ চেয়াৰপাৰ্চনৰ পোষ্ট নাই খালী আৰু 3টা পোষ্ট আছে মেম্বাৰৰ। কামৰূপ মেট্ৰত চেয়াৰপাৰ্চনৰ পোষ্ট নাই আৰু এটা আছে মেম্বাৰৰ পোষ্ট। কাৰ্বি আংলঙত চেয়াৰপাৰ্চনৰ পোষ্ট নাই, 2টা আছে মেম্বাৰৰ পোষ্ট আৰু ইয়াতে এটা আছে ৰিজাৰ্ভ ফিমেলৰ বাবে। কৰিমগঞ্জত এটা চেয়াৰপাৰ্চনৰ পোষ্ট, 4টা আছে মেম্বাৰ, এটা ৰিজাৰ্ভ আছে। কোকৰাঝাৰ এটা চেয়াৰপাৰ্চন, 4টা মেম্বাৰৰ পোষ্ট আছে, ইয়াতে এটা ফিমেলৰ কাৰণে ৰিজাৰ্ভ আছে। লখিমপুৰত কোনো ধৰণৰ চেয়াৰপাৰ্চনৰ পোষ্ট নাই, মেম্বাৰৰ পোষ্ট এটা আছে, ইয়াত কোনো ৰিজাৰ্ভেশ্যন নাই। মাজুলীত আছে, মাজুলীতেও কোনো ধৰণৰ চেয়াৰপাৰ্চনৰ পোষ্ট খালী নাই, ইয়াত 3টা মেম্বাৰৰ পোষ্ট খালী আছে, এটা ফিমেলৰ বাবে ৰিজাৰ্ভেশ্যন। নগাঁৱত কোনো ধৰণৰ চেয়াৰপাৰ্চনৰ পোষ্ট খালী নাই, ইয়াতে 3টা মেম্বাৰ পোষ্ট খালী আছে। শিৱসাগৰত চেয়াৰপাৰ্চনৰ এটা পোষ্ট আৰু এটা মেম্বাৰৰ পোষ্ট খালী আছে, ইয়াত ৰিজাৰ্ভেশ্যন নাই। আৰু নলবাৰীত দেখা পাইছে কোনো ধৰণৰ চেয়াৰপাৰ্চনৰ পোষ্ট খালী নাই, ইয়াত মেম্বাৰৰ পোষ্ট এটা খালী আছে। চাউথ চালমাৰা ইয়াত কোনো ধৰণৰ চেয়াৰপাৰ্চনৰ পোষ্ট খালী নাই, এটা মেম্বাৰ পোষ্ট খালী আছে। তিনচুকীয়া চেয়াৰপাৰ্চনৰ পোষ্ট খালী নাই, 2টা মেম্বাৰ পোষ্ট আছে। ওদালগুৰি এটা চেয়াৰপাৰ্চন পোষ্ট আৰু ইয়াত কোনো মেম্বাৰ পোষ্ট নাই। ৱেষ্ট কাৰ্বি আংলং ইয়াত চেয়াৰপাৰ্চনৰ পোষ্ট নাই, 2টা মেম্বাৰ পোষ্ট আছে। তামোলপুৰ ইয়াত চেয়াৰপাৰ্চন পোষ্ট নাই, 2টা মেম্বাৰ পোষ্ট আছে। বজালি ইয়াত চেয়াৰপাৰ্চন পোষ্ট নাই, মেম্বাৰ পোষ্ট এটা আছে। টোটেল পোষ্ট হৈছে আপোনাৰ 13টা হৈছে চেয়াৰপাৰ্চন, 52টা হৈছে মেম্বাৰ আৰু 6টা পোষ্ট আছে মহিলাসকলৰ বাবে ৰিজাৰ্ভেশ্যন। তেনেধৰণে দেখা পাইছে জুভেনাইল জাষ্টিচ বৰ্ড। ইয়াৰ কোনকেইখন ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে চাই লওক আপোনালোকে। ইয়াৰ পৰা দেখা পাইছে সুন্দৰভাৱে দিয়া আছে। এনেকৈ তললৈ স্ক্ৰল ডাউন কৰি মই আপোনালোকক দেখুৱাই দিছোঁ, ইয়াতে চাই ল'ব পাৰে। এতিয়া আহোঁ মেইন কথাটো, এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব। কেণ্ডিডেট শুড possess a degree in any one of the following disciplines. আপোনালোকে ইয়াৰ পৰা কোনোবা এটা যিকোনো ডিগ্ৰী থকা হ'ব লাগিব। ইয়াতে কোনটো বিভাগৰ
আপোনালোকে ইয়াৰ আপোনালোকৰ তলত দিয়া যিকোনো এটা বিভাগত ডিগ্ৰী থকা হ'ব লাগিব চাইল্ড সাইকোলজি সাইকিয়াট্ৰি ল social work sociology human health education human development special education for differently able children এইকেইটাৰ ভিতৰত যিকোনো এটা ডিগ্ৰী থাকিলে আপোনালোকে এপ্লাই আবেদন কৰিব পাৰিব এজ লিমিটটো আপোনালোকৰ ইয়াতে দিয়া হৈছে স্পষ্টকৈ মিনিমাম এজ 35 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম এজ 62 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব কাট অফ ডেট দিয়া আছে 1 জানুৱাৰী 2026 আৰু ইয়াত দেখিবলৈ পাই এপ্লিকেশ্যন ফি নো এপ্লিকেশ্যন ফি ইজ মেনশ্যন ইন দ্য অফিচিয়েল এডভাৰটাইজমেণ্ট কোনো ধৰণৰ এপ্লিকেশ্যন ফি কথা ইয়াত উল্লেখ কৰা হোৱা নাই শেষত এবাৰ আপোনালোকে ইম্পৰ্টেণ্ট ডেটছকেইটা চাই লওক এডভাৰটাইজমেণ্ট ডেট হৈছে 23 জুন লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ এপ্লিকেশ্যন 10 জুলাই আগত আপোনালোকে আবেদন শেষ কৰিব লাগিব এপ্লাই কৰি যদিহে আমাৰ এই চেনেলটিলৈ আপুনি প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগত পাই থাকিবলৈ ধন্যবাদ